নাই হ্যালো আরে সরিনি তাড়াতাড়ি না রোদে তোর দেখতে পারি নাকি মানে জান তুমি বহুত বেশি দেরি কি রখিলা নাকি না বড় একদিন দেরি করছো ভাইয়া বাপ কেন রিঅ্যাকশন দিছর কোনা মানে জান কি জানো না এখন তো বিরক্তি বনাই তুমি কা বিরক্তি না পা মোর তো পালা হই গেল ইমান দেরি করবে লাগে এটো অবশ্য হয় মানে কি গম পাইছ না লকডাউন দের পরা ও মানুহ বহুত ব্যস্ত হৈ গৈছো সদায় হাউডি মে বিক্রি কৰিব লাগা হৈছে না তোমাৰ কাৰণে কৰি আছো যি কৰি আছো মই গম পাইছো মই নদী খানত ৰখি আছো আকো নহয় দিয়া মৰম ভাল পোৱা কেনকে চলিব লাগিব মানে জান আজি দেখোন বেলেগ শ্যাম্পু ইউজ কৰিছো বুঝিবা বৰ মলমলীয়া বাস্না ওলাইছে দেখোন আৰু দেখোন আজি দেখোন একদম গালগিখন কিবা আপেল হেন হৈছে পুটু পুটু ইমান ধুনীয়া মেকআপ কৰিছ না তুমি আইও যে যাবা না দেখতে মই দেখোন যা দেখতে দেৰি আছে যাবা কো হেতু কথাটো কবা লাগিব যাম চিনেমা হে কব হ্যাঁ তো আছে দেৰি কৰি হাউদি মে বিক্রি কৰি 15 টকা মান কৈছ হা পিছেৰি যাও বলা মানে ৰপা কি হা গাড়ী গ'ল হে তেৰি গাড়ী কি প্ৰয়োজন না গাড়ী যাম নেকি ভগৱান আকো মাথা চাথা আকো নাই নেকি না তোৰ গাড়ী যাবা এ মোৰ লাম্বা ভৰি থাকাতে গাড়ী কি প্ৰয়োজন নাই আৰু মোক ডাক্তাৰে এনে এক্সাৰসাইজ কৰিব দিছি গম পাইছা ইটা বলা তুফান বলা সিনেমা হে গব কিন্তু হা এজা তুমি বাহুবলী সিনেমা হান চাইছিলা না তাৰে মেইন এক্টৰটোৰ নাম হৈছে প্ৰভাস দৰে হ'ব কিন্তু মোৰ বহুত ইচ্ছা আছে ইয়া বুদা বিদ্যা কৈছো হয়তো ফাইনেল কিন্তু মই সব নষ্ট কৰি দিলা এই তুমি আকো নষ্ট কৰা নাই মই না যাম ইমান ধুনীয়া ৰ'দ দিছি মানে ইমান গৰম ৰ'দ দিছি অলপ তোমাৰ দেহাত পানী পৰছি এই পুৱাৰ পৰা মই 2 ঘণ্টা ইছে মেকআপ কৰছো এনে গেল না মৰি গিলা আকো জনাই আনাই পানী পৰা মানে কি হৈছে গম পাইছা না তোমাৰ দেহাত একদম শীতল হৈ থাকিব মানে ঠাণ্ডা হৈ থাকিব এটা তুফান বলা যাও তাতে দিবি এটা কইরা তার কেনা যাও মুসামিনা খুঁজছো তাকে যোগ পয়সা দাও আহা দাদা কুত্রি মন মমতো দাদা হবু দে বাপার ইমান বেশি বকতে না লাগে দাদা কি হা হাসিটা বাড়ি মারা তেরি মন কো এই রাত কি হাসি নি বাপা হ্যাঁ কল তো তোমার নাও তুই আপনা কি করা আছে এটা মেকআপ মানে বৰ একদম ধুনীয়া মেকআপ মানে মেকআপ তুমি কোন বস্তু জানো না তো কথাটো শুনবই লাগিব মাৰি আছো তুমি টেনচন নলবা যাও চুলা খুলি যাম এনেকে মই কাইজা নকৰোৱে আৰু জানোৱে মই কাইজা কেনেকৈ কৰোঁ হয়তো মোৰ মাৰো মৰি যাব পাৰে কম চলা দাদা মোৰ একদম কাইজা কৰিব ইচ্ছা নাই আৰু মই নিশ্চিত দেহাতে কাইজা কৰিম আৰু আপোনাৰ লগত যদি মই কাইজা কৰোঁ মই একদম মা কচম যে আপুনি দেহাতে কাইজা কৰি পেলাব Napuro dadah. Ako. Aku galak siap. Marfa belum kemudian beli tasuk dia bom mar disu kali. Di mana তুমি? Hai tejulo na kali marbe lage mashu aro. Hat bori bhangi dia. Hat bori bhangi dia. Aro. He teri moi sika mari hat no bori. Hat bori bhangi dokon moi jelu jaba lagu hai. Aku sakam noksto kon disi. Di gonta iki makeup kostu moi. Ar bara ar marbe lage. Jao. Kimi ta hata. Eba ke saja ka. Ini mari pulang. Dadah ভালে আছে বৰ বেয়া কাছে ছি মানে আপুনি কিমান ভাল বা খবৰ তো খবৰ মই ভালো দাদা মই ভাত খাই আনাই ঘৰত বিদ্যা শুনে দাদা
মোৰ ভুল নাই মানে গাৰ্লফ্ৰেণ্ডে বোলে ব্ৰেকআপ দিব আপোনাক নামেলি মই যে আপোনাক কি ধুনীয়াকৈ মৰম কৰি মাৰি আছোঁ আপোনাৰ মোৰ ওপৰত অলপমানো মৰম নাই দাদা পইচা কিমান দিলে আপোনাক পকেট খালী কৰি দিলোঁ অকল মাস্কখানে আছে মোৰ তাত মাৰিবও লাগে গৰম পানী ঢালিব লাগিব ৰাতি বলা কি বলা বলা কি অৱস্থা অৱস্থা মানে তুমি মই মাৰবে খাদিলো ৰিজুৰ মাথা দেন্দে সাতু দেন্দে নহয় মাছটো মই নামৰা নহয় সেইকাৰণে আনি গৈছো আৰু চোন জান তোমাৰ কাৰণে এনেকুৱা মাছি মোক আৰু এই ইম্পৰ্টেণ্ট হাতখন ভাঙি পেলাব লাগে না এতিয়া মই ৰাতিপুৱা লেট্ৰিন কৰিলে কি কৰিম চব তুমি ৰিক্স ল'ব লাগিব থৈ দিয়া মায়ে এতিয়া মই কি বুলি ক'ম বলা না চাও চিনেমা হা তুমি আগবাৰা কাম নাই কি মানুহ লগত প্ৰেম কৰিলো আকৌ এটা খুম নাই কি আকৌ এটা খুম নাই খুম নহকে হাৰা ফাটা লৈছো না কথা ক'ব আহিছে তই থাকা তুমি এই ভগৱান প্ৰেম তাৰমানে এনেকুৱাহে বস্তু নেকি যিখিনি মানুহৰ একো নাই হা তোৰ কাৰণে মই ইমান ইম্পৰ্টেণ্ট হাতখন ভাঙিব লগা হৈছে এতিয়া ৰাতিপুৱা তুমি কি ব্যৱস্থা কৰে কৰিব আজি মই ঘৰত কেনেকৈ যাম হা ক্ষীণ মানুহৰ কি হৃদয় নাই বেটি পইচাও খৰচ কৰিলি হাতো ভাঙি ল'লোঁ মই হ'ব দে নমস্কাৰ হাই হেল্ল' মানে কি হ'ল আজি এটা ভিডিঅ' কৰিছোঁ মাত্ৰ আৰু মোৰ চেনেলটোৰ নাম হৈছে বৰলা গ্ৰুপ আৰু সকলো চাব কিন্তু মোৰ চেনেলটো নতুনকৈ খুলিছোঁ আৰু মোৰ এইকেইটা মোৰ দাদা হয় মোৰ ভাইটি আৰু মোৰ ভণ্টি গোটেই মানে ঘৰৰ মানুহকেইটা কৰিছোঁ আৰু নতুন চেনেল আপোনালোকে নিশ্চয় অকণমান চালে বেয়া হ'ব পাৰে একো নাই নিশ্চয় আমি সকলো ডেইলি আমি ভিডিঅ' দিম না ডেইলি ভিডিঅ' দিম তাৰপিছত আপোনালোকে সকলো চাব চালে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি বেয়াও পায় কিবা ক্ষেত্ৰত তলত লিখি দিলে হ'ল কমেণ্টত যি মোক হৈছে বেয়া লাগিছে নিশ্চয় সেই বেয়াটো আমি নিশ্চয় আকৌ শুধৰাব লাগি চেষ্টা কৰিম মানে এনেকুৱা বাকী আপোনালোকে নিশ্চয় চাব ভাল পাব মোৰ চেনেল বৰলা গ্ৰুপ আৰু মোৰ তাত ঘৰৰ মানুহ কোনো বেলেগ নাই নিশ্চয় ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে কৰি দিব আৰু উৎসাহ দিয়ক আমাক সেইটোৱে আমি বিচাৰিছোঁ